हेलो फ्रेंड्स আমি আজি আহিছিলো বোকাখাত আছে চিকুন এটা ধান এই চিকুন এটা ধানত আছে গছ বহুত পুৰণি দিনীয়া গছ হয় গছৰ শিপাখিনি চাওক গছৰ শিপাখিনি ওলমি আছে আচৰিত ধৰণৰ গছ দেখিছেনে বন্ধুসকল গছৰ পাতকেইটা চাওকচোন বাৰু কিবা গম পায় নেকি দূৰৰ পৰা চাওকচোন ভিউটো কেনেকুৱা লাগে হয় এইজোপা গছ আৰু আমি যদি ওচৰত যাওঁ শিপাখিনি চাব দেই আপোনালোকে শিপাখিনি চাওক এতিয়া এই গছৰ ইয়াৰ পৰা শিপাখিনি ওলাই গৈছে